তো কলজাৰ ভাই ভনী যিয়ে নহওক আহি গ'ল মোৰ স্পেচিয়েল পাৰ্চনজন তো মই আনিব যোৱাতে অলপ লেট হৈছিল খং কৰিছি নামেলি ৰক্ষে আজি তাতে হয় আকলা এচা দিছিয়ে খচা বাৰু যিয়ে নহওক কথাটো হ'ল আমাৰ দুয়োৰে মাজত আজি এটা চেলেঞ্জ হ'ব মানে কোনে কিমান খাব পাৰে আৰু এই চেলেঞ্জটোত বহুখিনি বস্তু থাকিব এতিয়াতে নকওঁ কাৰণ ক'লেতো আপোনালোকে গম পাই যাব থানবেল দেখি কিজানি গম পাইছে কিহৰ চেলেঞ্জ কৰিম তথাপিও চাই থাকক কেনেকৈ খাম কি কৰি খাম আমি খোৱা দেখা পালে আপোনালোকৰ জিভাৰ পানী পৰি যাব ফিক্স বাকী ভাল ইমানকৈ হাঁহি থাকা বজাৰ কৰিব যামতো এইকাৰণে বজাৰ কৰিব যাবি এতিয়া মাস্ক খান খুলি ইয়াতে কৰোণা নাই মোৰ লগত আছা গুৱাহাটীত লৈছো ন আজিতো ষাঠি খাৱা দিবি মোৰ চাই গম পাইছে ষাঠিৰ দৰে খাব ৰাতি হ'লে মুখত পাদে কম্বলৰ তলত মুখ খুমাই দিবি নোৱাৰো পাতৰ গন্ধত এতিয়া ষাঠিৰ দৰে খাব কে তো তাই ষাঠিৰ দৰে খাক মই আজি গৰুৰ দৰে খাম দুয়োৰে কোনে কিমান খাব পাৰে তো চাই থাকক ভিডিঅ'টো বলক বজাৰ কৰিব যাওক আপোনালোকক বলক তো এতিয়া ল'ম আপেল আৰু কমলা আঙুৰটো নাই বাৰু উপায় নাই আৰু সেইটো তো এতিয়া আপেল আৰু কমলা ল'ম চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো ভাই আৰু বেহেনে বজাৰখিনি কৰি আনিলোঁ কিন্তু এটা কথা কিছুমান বস্তু খোৱাৰ আগতে পৰিষ্কাৰ কৰি খাব লাগে কাৰণ ৰাস্তাৰে গাড়ী চাড়ী অহা যোৱা কৰি থাকে তো কিছুমান ধূলি বালি পৰি থাকে তো সেইবাবে কিছুমান বস্তু খোৱাৰ আগতে পৰিষ্কাৰ কৰি খাব লাগে ধুই খাব লাগে যাতে পেটৰ নাইবা স্বাস্থ্যৰ প্ৰব্লেম নহয় তো সেইবাবে মই ধুই আছোঁ এতিয়া ধোৱা হ'লে ডাইৰেক্ট খাই দিম তো চাই থাকক ভিডিঅ'টো তো কলজাৰ ভাই ভনী ফাইনেলি ৰেডি হৈ গ'ল খানা আমাৰ সন্মুখত খাব ৰখি আছে বাইদেউ জিভাৰ পানী টপ টপে পৰি আছে গোটাই এইটো হ'ল কমলা টেঙা চাক না ভালকে এক্সট্ৰা চট লৈ দেখুৱাই দিম ইয়াত আছে আপেল কল আৰু সেইটো হ'ল বিৰিয়ানী আৰু এইটো হ'ল কমলা টেঙা মানে জলকীয়া নিমখেৰে দি খোৱা টেঙা কিবা এটা ভাল লাগিব আৰু এক্সট্ৰা চট এটা লৈ দেখুৱাই দি আছো তো বন্ধু বান্ধৱীসকল আমাৰ মেডামে পুৰা ৰেডি কৰি আছে তো এতিয়া আমি খাম আমি খাওঁতে আপোনালোকৰো খাব মন যাব তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক তো বলক এতিয়া ষ্টাৰ্ট কৰোঁ দেৰি নকৰোঁ তামাম খাব লাগে বলক বলক চিকেন পানি
বিরিয়ানি তো একটা আছে তো এইবার খাম কম কিন্তু কলাটা বেশি হয়ে গেল পয়সা দিয়ে কিনে আনছো কিয়া ফেল দিলে খাম কিন্তু কেনেকে খাম চাই থাকো ফুল্লি ৰোমান্টিক চিনত খাম মোৰ মুখত লৈ তাই মুখত খুলি দিম তো বন্ধু বান্ধৱীসকল সকলোখিনি খোৱা হৈ গ'ল পেট ফাটি যাওঁ যাওঁ কৰি আছে বাৰু যিয়ে নহওক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ so much জয় অসম লাভ ইউ